Hello everyone, নমস্কাৰ আজি প্ৰায় 6 দিন মানৰ পিছতে আকৌ ভিডিও এটা শুট কৰিবলৈ লৈছো আৰু আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু মানে অলপ গাছাবোৰ বেয়া আছিল কিয়নো ওয়েদাৰটো ঘপককৈ চেঞ্জ হৈ গল সো বেটাৰো অলপ লুজ মোশন হৈ আছিল মোৰো জুৱা কালিৰ পৰা অলপ জ্বৰ ফিল হৈছে আৰু যেহেতু আপোনালোকে গম পায় যে বিয়া আছে সো মানে শপিং কৰি মানে আদায় নহৈছে ইটো হিটো মোৰটো হৈ গল বাৰু লোকৰ মানে আদায় নহৈছে ইটো হিটো কৰি থাকিব লগিয়া হৈছে আৰু যেহেতু হাহু নাছিলে তো অলপ মানে কাম মোৰ অলপ বাহি আছিলে তাৰ মাজতে বেটাকো পঢ়াব লগিয়া থাকে সো মই ভিডিও বনাবলৈ একেবাৰে টাইম পোৱা নাছিলো আৰু হাহু মোৰ পৰহি আহিলে ৰাতি আৰু হাহুৱে মোৰ কাৰণে কি আনিছে হেগিনি আপোনালোকৰ লগত শেয়াৰ কৰিম জনিনা আহিলে পৰহি সো আমি একেলগে মিলি আমাৰ ইয়াতে ভাত পানী খোৱা হ'ল মানে মই এনেকুৱা হৈছে একদিন যে প্ৰত্যেক দিনাই বজাৰ ওলাই যাব লগিয়া হৈছে ইফালে ভ্যাকচিনও লবলৈ আছে ভ্যাকচিনৰ সেকেন্ড ডোজটো লব লগিয়া হৈ আছে হেতু লব পৰা নাই অলপ জ্বৰ ফিল হৈ আছিল নহলে মই জুৱা কালিয়ে লৈ ললো হয় মাটো ভাঙি আছে আপোনালোকে চাগে মন কৰিছে মাটোত আৰু আজি বনাম নাৰিকলৰ লাডু হেতু আপোনালোকৰ লগত হৰুকে শেয়াৰ কৰিম একচুয়ালি মই গুৰেৰে বনালে ভাল পাওঁ চেনি জিৰাটো এভয়েড কৰো সো গুৰেৰে বনালে ভাল পাওঁ কেনেকুৱা বা হয় নাজানো আৰু মই পাটৰ কাপোৰবোৰ এনেকৈ ৰ'দত দি থৈছো মোৰ ভাগৰ কি কাপোৰ নিও এতিয়াও ডিসাইড কৰিবই পৰা নাই মই তথাপিও মানে ৰ'দটো ভালকে দিছে কাৰণে কাপোৰখিনি ৰ'দত দি থৈছো বেটাৰো গৰম কাপোৰখিনি অলমোস্ট উলিয়াইছো আৰু মই নাৰিকলটো ফালি লৈ পেলাই ৰ'দত শুকুৱাই লৈছো কিয়নো তাত বহুত পানী থাকে আৰু পানী থাকিলে লাডুটো ষ্টিক হ'বলৈ অলপ প্ৰবলেম হয় সো মই এনেকৈ নাৰিকলখিনি ৰ'দত দি লৈছিলো আৰু অলমোস্ট শুকাইছে আৰু অলপ শুকাই লওক তাৰ পিছত এখিনি মই কেনেকৈ পিল অফ কৰিম হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বহুতে হয়তো নাজানে পিল অফ কৰিবৰ কাৰণে কষ্ট হয় মই কেনেকৈ সহজে পিল অফ কৰো হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু ভিডিওটো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিওবোৰ চাই ভাল লাগে দেন প্লিজ লাইক এটা দিব আৰু পাৰিলে শেয়াৰ কৰিব তেতিয়া অডিয়েন্সখিনি বাঢ়িব সোৱা মানুহখিনি বাঢ়িব সো আহক সো ব্লগটো ষ্টাৰ্ট কৰিছো আপোনালোকে শেষলৈকে চাই থাকিব যেহেতু কৈছিলো যে হাহুৱে কি আনিছে দেখুৱাম বুলি পেলাই ফাৰ্ষ্টতে এডাল আনিছে মানে চেইন হয় আৰু ইয়াৰিংসও আছে ইয়াৰ লগত মোষ্ট প্ৰবাবলি আপোনালোক সকলোৱে এটো চিনি পায় সকে প্ৰায় মিছছত ওলাই থাকে আৰু বহুতে হয়তো পিন্ধিছেও ব্ল্যাক কালাৰত আনিছে এটো ডিঙি সেট এন্ড তাৰ পিছত আনিছে সিসাৰ খাৰুৰ এটা সেট এটো 2 নম্বৰ আৰু 3 নম্বৰত আনিছে এজোৰ স্যান্ডেল মোৰ চাৰিটা বস্তুৰ ভিতৰত এজোৰে অলপ বেছি পছন্দ হৈছে সাইজটো মোটামুটিকে হৈছে অলপ মানে ভৰি সাইজটো মোৰ যেহেতু ডাঙৰ সো অলপ মুৰামুৰিকে হৈছে বাট একো নাই এটো পিন্ধিব পাৰিম ইউজ কৰিব পাৰিম আৰু লাষ্টলি তেও আনিছে এটো বেগ এটা তেও কাৰণে লৈছে এটা মোৰ কাৰণে লৈছে আৰু বেটা আৰু এওৰ কাৰণে কাপোৰ আনিছিলে যেটো তেওঁলোকৰ সাইজত নহলে আৰু উপায়ো নাই আমি মাক বাপেক হৈ পেলাই মানে তাৰ কাপোৰ ইমান মাথা মাৰি বিচাৰিব লগিয়া হয় সো তেওঁলোকৰ পৰা অলপ ভুল হোৱাটো স্বাভাৱিক কথা আৰু মানে এনেকুৱা লাগে আমিও কেতিয়াবা কাপোৰ কিনিব যাও এনেকুৱা লাগে যে তাৰ কাৰণে হৈ যাব বাট নহয় আৰু এওৰ কাৰণে 42 সাইজ আনিলে শাৰ্ট এটা আনিছিলে 42 সাইজৰ হেতু নহয় সো উপায় নাই গিটা পিন্ধিব নোৱাৰে আৰু মোক মাহিয়ে মোৰ কাৰণে জোৰ ইয়াৰিংস দি পঠাইছে এজোৰ ধুনিয়া সো এইগিটাই বস্তু আৰু মানুহে লাগিলে জিয়ে নিদিয়ক সৰুৰা বস্তুৱে দিয়ক গিফটত বা এনেকৈ কবালে গলে বা কোনবাই কিবা এটা সৰু বস্তু আনিলেও মনটো ভাল লাগে যে কিবা এটা আনিছে বুলি পেলে বাট ইউজ কৰিব পৰা হ'ব লাগে হেতুৱে কথা আৰু দামী কম দামী লৈ কোনো কথা নাই গিফটে বাট মানুহে যেতিয়াই জি নিদিয়ক লাগিলে সৰু কিবা এটাই দিয়ক কিন্তু ইউজ কৰিব পৰা হ'ব লাগে যাতে বস্তুটো ইউজ কৰিলে মনত পৰে যে এটো আমুকে দিছিলে বুলি পেলে এটো তামুকে দিছিলে বুলি পেলে মনত পৰে সো ময়ো কেতিয়াবা কাৰবাক যেতিয়া দিও মানে নিজৰ যোগ্যতা অনুযায়ী দিও কিন্তু মানুহক এনেকুৱা বস্তু দিও যাতে মানুহে পিনিব বা ইউজ কৰিব বা লগাব পাৰে তেনেকুৱা টাইপৰ বস্তু দিও সো বস্তু সবতকে বেছি মই পালো ইহতিটো পিনিবই নোৱাৰে বাৰু
সো এইকেইটা মোৰ আৰু এতিয়া মই ভাত খাম ভাত খাই পেলাই আপোনালোকক দেখুৱাম মই নাৰিকলৰ লাডু কেনেকৈ বনাওঁ নাৰিকলৰ লাডু বনাবলৈ প্ৰথমে মই নাৰিকলখিনি পিল অফ কৰিবৰ কাৰণে মানে এৰুৱাই ল'বৰ কাৰণে এনেকৈ গেছত ষ্টেণ্ড এডাল দি পেলাই তাৰ ওপৰত হাই ফ্লেমত মই নাৰিকলটো অলপ দেৰি গৰম কৰি ৰাখোঁ আপোনালোকে দেখা পাইছে চাগে ছাইডটো এৰাই গৈছে অলমষ্ট গোটা গোটাকৈ এনেকৈ নাৰিকলটো ওলাই যায় আৰু ইয়াৰ দৰে বাকীকেইটাও মই গেছত দি লৈছোঁ আপোনালোকে দেখা পাব কিমান সোনকালে আৰু কোনো কাটকুট নোহোৱাকৈ নাৰিকলটো ওলাই যায় আৰু আপোনালোকে বেছি গৰমে চুব নোৱাৰিলে গৰমে যদি অকণমান চুব নোৱাৰে তেতিয়া আপোনালোকে টেপৰ পানীত বাকলিটো অকণমান ধুই ল'ব কিয়নো গৰম হৈ থাকে গেছৰ পৰা নমালে গোটেইটো কোনো কাটকুট নোহোৱাকৈ ধুনীয়াকৈ ওলাই গ'ল আৰু বাকীকেইটাও মই এনেকৈ পুৰি ল'ম বেক চাইডে বাকলিটো আৰু এনেকৈ পিচ কৰি ল'ম আৰু গোটেইখিনি কৰি শেষ হোৱাৰ পিছত মই এইখিনি গুড়ি কৰি ল'ম এতিয়া মই মিক্সিত সৰু সৰু টুকুৰাকৈ কাটি লৈ পেলাই গুড়ি কৰি লৈছোঁ মিহিকৈ গুড়ি কৰি ল'লোঁ মই গোটেইখিনি বৰ বেছি দেৰি মিক্সিত নিপিচিব নহ'লে তাৰ পানীটো বা অইলটো ওলাই গ'লে লিকটীয়া হৈ যাব পাৰে এতিয়া মই পেনখন গৰম কৰি ল'ম আগতে তাতে কোনো ধৰণৰ ঘি বা তেল একো নিদিয়াকৈ নাৰিকলখিনি শুকানে শুকানে ভাজি ল'ম নাৰিকলখিনিৰ কেঁচা গোন্ধটো মানে কেঁচা ভাৱটো নোযোৱালৈকে লাহে লাহে অলপ মিডিয়াম জুইতে আমি ভাজি থাকিম বেটাৰ একচুৱেলি অকণমান জ্বৰ উঠিছে দুপৰীয়া চ' এইবোৰ বনাব মন যোৱা নাছিলে একো তাৰ যিহেতু জ্বৰ উঠি আছে অলপ অলপকৈ আৰু মোৰ গাটো বৰ এটা বিশেষ ভাল লগা নাই কিন্তু পাছত ভাবিলোঁ এইখিনি থৈ দিলেও নাৰিকলখিনি এনেকৈ থৈ দিলেও বেয়া হৈ যাব চ' মানে কম সময়ৰ ভিতৰত যেনেকৈ পাৰোঁ আৰু তেনেকৈ বনাবলৈ চেষ্টা কৰি আছোঁ কাৰেণ্ট যিহেতু গ'লগৈ চ' মই ইণ্ডাকশ্যনৰ পৰা আকৌ গেছলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ পাতিলাটো আৰু আকৌ ইয়াক এনেকৈ লৰাই ল'ম গুড় ইয়াত দিবলৈ অলমষ্ট নাৰিকলখিনি ৰেডি হৈছে গুড়খিনি দিমেই আমি এতিয়া অকণমান আৰু ভাজি লওঁ এতিয়া অলপ অলপকৈ ইয়াতে গুড়খিনি দি দিম গুড় বেছি হৈ গ'লেও পাছত দিগদাৰ হ'ব চ' অলপ অলপকৈ দিব প্ৰথমে কিমানখিনি গুড় লাগিব নিজৰ আন্দাজমতে দিব পাৰিব এইখিনি এতিয়া বৰ্তমান দি লৈছোঁ আৰু এইখিনি একেলগে মিক্স কৰি আকৌ ভাজি ল'ম যিহেতু মই এখন হাতেৰে ভিডিঅ' কৰি আছোঁ ট্ৰাইপডটো লৈ কৰিবলৈ অলপ প্ৰব্লেম হয় স্লেপৰ ওপৰত চ' হাতেৰে কৰিবলগীয়া হৈছে ইয়াত মই গুড় আৰু অলপমান দিলোঁ আৰু এতিয়া মই থেতালি লোৱা ইলাচি 4টামান দিছোঁ আপোনালোকে ইচ্ছা কৰিলে পাউডাৰ ইলাচিও ইউজ কৰিব পাৰে নাৰিকলখিনি গুড়ত ভালদৰে মানে লাগি নধৰালৈকে এইখিনি ভাজি ল'ম একদম মিডিয়াম ফ্লেমত ভাজিব নহ'লে গুড়টো জ্বলি যাব আপোনালোকে নিজেই গম পাব যেতিয়া লাডু বান্ধিব তেতিয়া মানে ষ্টিক হৈ যাব যেতিয়া তেতিয়াতো অলপ অলপকৈ লাডু বন্ধা ষ্টাৰ্ট হৈ যাব তেতিয়া আপোনালোকে নমাই দিব অলমষ্ট ভাজি হৈ গ'ল মই এতিয়া গেছ অফ কৰিমেই আৰু ইয়াত দেখিছে আপোনালোকে যিহেতু চামুচতো লাগি ধৰিছে চ' মই ইয়াতে এটা ঠাণ্ডা পানীৰ মগ লৈ লৈছোঁ আৰু এইখনতে মই লাডুটো বনাই বনাই থ'ম কিয়নো গৰম থাকে আৰু গৰমে গৰমে অলপ ঠাণ্ডা হ'ব লাগে জাষ্ট চুব পৰাকৈ তেতিয়াও হাতত অলপ গৰম লাগে চ' ছাইডত এটা মই এনেকৈ পাতিলা ৰাখি লওঁ পানী থৈ য'ত হাতখন মই ডুবাই ডুবাই নেক্সট লাডুটো আকৌ বনাওঁ চ' এতিয়া মই এইখিনি অফ কৰিম অফ কৰি অকণমান 5 মিনিটমান সময় ৰাখিম তাৰপিছত মই লাডুখিনি বনাম এইখিনি মই গেছ অফ কৰি ল'লোঁ আৰু ইয়াতে নমাই লওঁ আৰু ফেনখন অলপ চলাই দিওঁ যাতে এইখিনি অলপ সোনকালে ঠাণ্ডা হওক নাৰিকলৰ মিক্সাৰখিনি চুব পৰা হওঁতে মই এনেকৈ লাডু বান্ধি গ'লোঁ সোনকালে নহ'লে যিহেতু গুড়টো ঠাণ্ডা হৈ গ'লে টান হৈ যাব চ' মই যিমান সোনকালে পাৰোঁ লাডুকেইটা বনাবলৈ চেষ্টা কৰিলোঁ আৰু এখন হাতেৰে কৰিছোঁ কিয়নো এখন হাতেৰে মই মোবাইলটো ধৰি থাকিবলগীয়া হৈছে আপোনালোকৰ কাৰণে দেখুওৱা মানে ভিডিঅ'টো বনাবৰ কাৰণে ধৰি থাকিবলগীয়া হৈছে চ' শ্বেপটো বৰ এটা গোল নহ'লে উপায় নাই আৰু একো নাই ঘৰতে খাম যিহেতু
চ' চলি যায় ঘৰত হ'লে টেষ্টটো বেছি মেটাৰ কৰে শ্বেপটোতকৈ চ' গুড় দিয়া নাৰিকলৰ লাড্ডু ৰেডি আৰু এতিয়া বনাবলৈ যাম চাহ আৰু চাহৰ লগত আমি পৰিৱেশন কৰিম আৰু এটা কথা কৈ দিওঁ নাৰিকলকেইটা একচুৱেলি মায়ে দিছিলে মোৰ মায়ে দি পঠাইছিলে চ' কেইটামান মাকো দি পঠাব লাগিব কেইটামান ৰাখিম কেইটামান মাক দিম আৰু বেটাই যিহেতু কোকোনাটৰ বস্তু ভাল পায় চ' তাৰ কাৰণে কেইটামান ৰাখিম আৰু মায়েও ভাল পায় মাক একচুৱেলি মই পিঠা বনাম বুলি কৈছিলোঁ কিন্তু এতিয়া যিহেতু গা চাবোৰ ভাল লাগি থকা নাই চ' লাড্ডুৱে বনাই পেলালোঁ আৰু ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব কেনেকুৱা পালে জনাব আৰু এইটো যিহেতু গৰম হৈ আছে ঠাণ্ডা হ'লে আৰু অলপমান টান হ'ব আৰু তেতিয়া খাই আৰু ভাল লাগিব পাতিছে কৈ দিয়া তুমি ধুনীয়াকৈ কিন্তু কি আৰু ভাল ছোৱালীজনী ভাল পাই বিয়া পাতিছিল মই বেয়া হ'ব নেকি ঠগ খালোঁ কেনেকৈ এতিয়া জীৱনটো কেনেকৈ পস্তাই আছোঁ কেনেকৈ ঠগ খালা এক্সপ্লেইন কৰা কেনেকে আৰু ঠাণ্ডা ছোৱালীজনী ভাল পাইছিলোঁ তুমি যে ইমান ডাংকাচি ওলাব ভবা নাছিলোঁ নহয় আৰু মানে তাৰ বাহিৰে মানে মোৰ গুণ নাই আৰু নেকি ডাংকাচি হোৱাৰ বাহিৰে ভাল গুণ আছে খানা চানা ভাল বনোৱা তুমি আৰু চিন্তা কৰিব লাগিব কি কি আছে সেইটো ৱাও মই অকল খানাহে ভাল বনাওঁ তুমি ইউটিউবত যে ভিডিঅ'বোৰ বনাওঁতে যিমান মিঠা মিঠা কথা পাতা তেনেকে মোৰ লগত নাপাতা নহয় তুমি এনেকৈ পাতি আছো নৰ্মেলি যেনেকৈ পাতো মই তেনেকৈ পাতি আছো তুমি সেই কৰিনত পাতি আছা আৰু বেয়া গুণবোৰ কোৱাচোন শুনো বেয়া গুণবোৰ এটা মই দন্দুৰি বাৰু আৰু সেইটোৱে বেলেগ গুণ নাই বেলেগ বেয়া গুণ নাই এটাই কাপি আৰু ভাল গুণো এটাই বেয়া গুণো এটাই মানে কি যায় আছা মই অকল খানাই ভাল বনাওঁ নেকি মেকআপ ভাল কৰা আৰু তোমাকো কৈ দিওঁ নহয় ডেইলি কৈ দিওঁ মই এতিয়া আপোনালোকে আটা পাব মাইক্ৰস্কোপ লগাই চালো নাপায় একোৱে নলগা আৰু যি কামানি কৰিছো তোমালোককে লগোৱাইছো মাক পিতেকক হয় নি মই নিজে নাই কিনা তুমিতো চলাই আছা মই নিজৰ বস্তুখিনি মই নিজে কিনিছো হা মই একো দিয়া নাই মানে দিছা যিখিনি দিছা এইটো কি বুলি কয় এইটো নাইটি বুলি কয় কোনে কিনি দিছিলে সেইটো তুমি কিনি দিছিলা আৰু যিটো দিছা মই সেইটো দিছা বুলিয়ে কৈছো আগৰ ভিডিঅ'বিলাক চাই ল'বা মই আপলোড দিছো যে এইটো হাজবেণ্ডে দিছে বুলি কৈ দিছো আৰু মোক জুৱেলাৰী নিদিয়ে মেকআপৰ বস্তু নিদিয়ে নিদো বুলিয়ে নিদিয়ে আৰু এজনী আছে যে তাইক দিওঁ মই হ'ব পাৰে কি ঠিক মই আকৌ কাপোৰহে পাওঁ তাইক আকৌ কাপোৰ নিদিওঁ তাইক অনলি জুৱেলাৰী দিওঁ তোমাক অনলি কাপোৰ দিওঁ মিলাই আছে বেলেঞ্চ কৰি আছে